আপোনাৰ কথা আমাৰ ঘৰত প্ৰায়ে ওলাই থাকে আকৌ। কিনো ইমানকৈ মোৰ কথা ওলাইছে কোৱাচোন। কথা মানে মা দেউতাই মাজে মাজে সুধে আপোনাৰ কি খবৰ, কি কৰি আছে, ফোন চোন কৰে নে নাই ইত্যাদি। তাৰমানে বুজিলো, মা দেউতা মন কৰি দিলেহে তুমি মোক ফোন কৰা, নহয়নে? হয় হয় ভিনদেউ, তাই এনে হলে আপোনাৰ খবৰেই নলয়। মই ফোন নকৰিলে আপোনাক মিছ কলটো কৰি থাকো ন ভিনদেউ। হয় হয়, তুমি ঠিকেই কৈছা। বাহিৰে মোলে মনতে নকৰে। তেনেকৈ নকব কিন্তু, আৰু যদি তেনেকৈ কয় মই কিন্তু আপোনাৰ লগত কথাই নাপাতিম। ডাঙৰজনী নাপালেও সৰুজনী পালে হ'ব দিয়া। এনেদৰে জোৱাইৰ লগত ফোনত কথা পাতি আছো যে, জোৱাইক ফুৰিবলৈ আমাৰ ঘৰলৈ এদিন মাত। শুনিছেনে, আমাৰ মায়ে আপোনাক এদিন আমাৰ ঘৰলৈ ফুৰিবলৈ মাতিছে আকৌ। হয় নি? তেনেহ'লে এদিন যাম দিয়া। অ ভিনদেউ আহিব আহিব, বৰ ভাল লাগিব। হ'ব দিয়া, মই যাম বাৰু। তেন্তে এতিয়া ৰাখো। মোৰলৈ পইচা পাতি বেছি নাই, কামটো কমতে কৰি দিব লাগিব। জানাইতো ড্ৰাইভাৰ মানুহ। বাবা এই দধি মণ্ডল থাকোঁতে তই কিয় চিন্তা কৰিছ? তোৰ মাটি তোৰ মাটি তই পাব লাগিব। তই চিন্তা কৰিব নালাগে, বুজি নাই? মালদা ৰমনা, ঐ ৰমনা, তেহেঁতক বনাব জানেচোন। যাম সোনকালে ঢালি দে। মণ্ডল খোৱা, আপুনি কিন্তু মোৰ কামটো কৰি নিদিলে। এইবাৰ যেনে তেনে নৈ পাৰ মাটিখিনি কিবা এটা ফয়চলা কৰিব। ইটাৰ ভাটা মালিকে 2 বিঘা মাটিক 1 বিঘা বুলি কৈ 1 বিঘাহে পইচা দিলে। আপুনিতো নিজে আছিলে জোখমাক কৰোঁতে। মাটি 2 বিঘা আছিল জানো? 2 বিঘা আছিলে মাটি, 2 বিঘা। মাটি 1 বিঘাই আছিল নেকি? আমি লিখা পঢ়া নজনা মানুহ, আপোনালোকে যদি তেনেকে কয়। এই মাটি 2 বিঘা আছিল, মই জানোতো। এইবিলাক কামটো হ'ব লাগে নে নাই? লাগে লাগে হ'ব লাগে। হ'ব মানুহে এনেই নকয় মণ্ডলে কণ্ডল লগাই বুলি। মণ্ডলে কণ্ডল লগাই কথা ক'বলৈ আহিছে। আৰু মণ্ডল নাথাকিলে তহঁতৰ মাটি চব ভণ্ডল। মই ইমান বেয়া মানুহ নহয়, মোক বাৰু বিশ্বাস নকৰো নেকি? মই কিয় কৰিম? মই ৰতি কাণ্ডৰ কাম কৰি দিম, ফুল কাম কৰি দিম দেই। একো নাই। বহুত দেৰি হ'ল দেই। ৰতি মই যাওঁ, নাজানে আৰু মই এইটো লৈ যাওঁ, পইচাটো লৈ লিম দেই। মই কৰিম তহঁতে চিন্তা কৰিব নালাগে। ঠিক আছে, ঠিক আছে। ভালে আছো। তোমালোকৰ ভাল ন? আহিবা। ঠিক আছে। এটা কাম কৰা, এই দেওবাৰে আহা, তেখেতো ঘৰত থাকিব। ভাল লাগিব ন? ঠিক আছে। আহিবা। ঠিক আছে দিয়া। ঠিক আছে, আহিবা তেতিয়াহ'লে। ৰাখো। ঠিক আছে। হেৰা, ইহঁত দুজনী শুলে নেকি? আজিও সেই সোপাগিলি আহিলে। নহয়, ঘৰখনত 2জনীকৈ গাভৰু ছোৱালী আছে, বিয়া বাৰু দিব লাগে। সেইবোৰ খবৰ খাবা নাই, খালি সেই সোপাকে গিলিয়ে থাকিব নহয়। যাওক বুলি কৈছো নহয়, যাওক। ভিতৰলৈ যাওক, হাত ধুই থোৱা।
ছোৱালী বিয়া দিব লাগে একো নাই খালি সেই সোপা গিলিয়ে থাকিব কি যে কৰো মই কি কৰো হেই শুনিছেনে যোৱা আহিব নহয় বজাৰলৈ যাওঁ এইটো লওক আৰু শুনক সেই সোপা গিলি তাত পৰি নাথাকিব যাওক এই চিন্তা কৰিব নালাগে একদম টাইমত বস্তু পहुঁচি যাব যাওক গৈছোঁ ৰুটি খাই দিওঁ ৰুটি ক'লৈ যায় বজাৰলৈ যাওঁ বজাৰলৈ আলহী আহিব হয় নেকি কোন আলহী আকৌ এই মোৰ ছোৱালীজনী চাবলৈ ল'ৰা এটা আহিব সেইকাৰণে বজাৰলৈ যাওঁ দে হয় নেকি নতুন আলহী অহাৰ কথা গতিকে অকণমান যমুনা এটা ধৰিয়ে যাওঁ নেকি যমুনা হয় বলক একো নহয় বেয়া কথা এষাৰ ক'লি একো নহয় বোলে বহুতে ধৰা নাই দেখোন বল বাপেকে বলক চাহ খোৱা তোমালোক আজি থাকিবা নহয় নাই আজি আমি থাকিব নোৱাৰিম নহয় এই নাই খোৱা দোৱা অহা যদি পাম হয় থাকিব পাৰোঁ দিয়ক বৰ ভাল হ'ব তেখেতে তোমালোকক লগ পালে বৰ ভাল পাব বাৰু তোমালোক বহাচোন মই খোৱা যোগাৰ কৰোঁ দেই ঠিক আছে বাৰু যাওক তহঁতি কথা পাত চাহ খাওঁ চাহ খা আপুনি কিবা কয়নে কয় ঢেৰ বিজনেছ কয় মই মানে পানী বিজনেছ কৰোঁ পানী মানে পানী মানে ব্ৰহ্মাজল গংগাজল এইবোৰ বিজনেছ কৰোঁ হা কৰে পানী বিজনেছ কৰে আপুনি আজিও ইমান দেৰি কৰিব লাগে আপুনি বহি আছে ক'ৰবাত দেখিছোঁ নেকি বাৰু ক'ত দেখিছোঁ কি হ'ল এই ক'ৰবাত ধৰি যাব পাৰিলে ভাল আছিলে ধৰি মানে এইটো ক'ত পাবিগৈ তই কাৰোবাক সুধিব লাগিব আকৌ নতুনকৈ ঘৰখন আহিছোঁ কিবা কয় একো নকৈ ব'ল অৱশ্যে অকণমান ধৰি গ'লে ইমজিম এটা লাগিব এই বলচোন বল কাৰোবাক সুধিম বল বল খোৱা কেনি যায় না বজাৰলৈ হয় নি খুৰা কথা হ'ল আমি মানে এইফালে নতুনকৈ আহিছোঁ ইয়াত মানে এইটো পাম নেকি পাই কিয় নাপাব হয় নি আমাৰ পিছে ওচৰতে পামনে ওচৰতে আমাৰ পিছে গ'লেই হ'ল আকৌ আহিব ঠিক আছে ব'লক আমি অলপ আগবাঢ়ো যমুনা ভালনে বহা
মণ্ডল খোৱা উম। আপুনি হ'লে মোৰ কথাটো নাপাহৰিব নাপাহৰো আই নাপাহৰো কৈ দিম মই আছো নহয় মৰা নাই টিপুৱাই সাৱধানকে মাতি দে 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 শুনিলেই নহয় আমি মানে সদায় আহোৱেই এবাৰ গম পাইছো ঐ যমুনা ঐ নিমখ জলকীয়া অকণ আন এয়া লওক হ'ব দে হ'ব দে এই নহয় অতি তই পইচা অলপ যোগাৰ কৰিবি বুজিছ তাকেইতো এইকেইদিন মানে অকণমান পইচা পাতিৰ বৰ টান এৰা বুজি পাওঁ টান হ'লেও মানে যোগাৰ কৰিব লাগিব বুজিছ নাই আমাৰ সেই SDCৰ যে SDC ঘৈণীয়েকজনী মৰিছে অ' হয় নেকি সেইকাৰণে এইকেইদিন এইবিলাক কাম বন্ধ হৈ আছে অ' আহিলেই কৰিব লাগিব পইচা লাগিব নহয় হয় সেইটো তথাপিও অকণমান সোনকালে কৰাৰ কাৰণে চেষ্টা কৰিবা আকৌ কৰিম কৰিম মই মৰি যোৱা নাই নহয় তহঁতৰ এইটোৱে ভাল নালাগে মোৰ আৰু শুন লেঠা এটা লাগিছে নহয় কি লেঠা আকৌ এই যে SDC ঘৈণীয়েক মৰিছে অ' মই হেনো তাত ছাগলী এজনী দিব লাগে অ' মই দিয়া ছাগলীয়ে সি মাংস খুৱাই নাই বাৰু আচৰিত, আচৰিত। দিম নেকি অকণমান ঐ তই আকৌ বেছিকৈ নাখাবি কিন্তু তোৰ সৰু ঘৰ আহিছো আহিব পাই খাই নেখাওঁ কেলেই খাম আকৌ ছোৱালী মই দেখাই নাই ফোনতহে কথাডাল পাতিছো আৰু খাবজনী আছে বোলে ফুলগাৰে এজনীও আছে হয় নেকি গাঁৱৰ নাজানো মই তোৰ ফোনতে কৈছো আগতে হ'ব দেই জানো হ'ব হ'ব পিছে ডেকা ল'ৰাহঁত অঁ খোৱা কওক কওক তোমালোকৰ ঘৰ ক'ত আমাৰ ঘৰ মানে যোৰহাটতে অঁ যোৰহাটত হয়। এইফালে ক'ত বা হে খোৱা কিনো কম মানে আমি হে ছোৱালী চাম বুলিহে আহিছিলো চোৱা হা? খা বাপেকে ভীমকলটো হা ঐ ৰতি কি মোৰ ঘৰলৈ আলহী আহিব বুজিছনে অ' হয় নেকি বেগটো দিয়ে পঠিয়াইছে হয় মই নেকি? যাওঁ হয় নেকি? যাওঁ মোৰ বজাৰ কৰিবলৈ আছে ঐ। অঁ চাগে কিবা কাম আছে অ' কোনোবা আলহী আহিব বোলে এ আমি দেৰি নকওঁ বুজিছ সোনকালে গৈ পাবহে লাগে বলব মনত পৰিছে তোমালোক হেৰা আমি যাওঁৱে নেকি